আজি ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস। এই গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত তাঁতিকুছি মধ্য ইংৰাজী বিদ্যালয়তো উলহ মালহেৰে এই স্বাধীনতা দিৱসটি উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱা 6:30 বজাতেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ চৌহদত উপস্থিত হয়হি। স্থানীয় ৰাইজেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গ'ল। এয়া প্ৰধান শিক্ষক মহোদয়ে পতাকা উত্তোলনৰ বাবে আগবাঢ়িছে। তেওঁক সহায় কৰি দিছে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি। সুন্দৰ এক অনুষ্ঠান ভিতৰুৱা গাঁৱত পৰিৱেশ পাই সঁচাকৈ ভাল লাগিছে। এয়া নীল আকাশত তিনিবৰণীয়া আমাৰ যি ধ্বজা এয়া ওপৰলৈ উঠিছে। পুতুলকে উত্তোলন কৰিবলৈ আগবাঢ়িছে। সুন্দৰ পৰিৱেশ, নীল আকাশ, কৃষ্ণচূড়াৰ গছ, সঁচাকৈ অপূৰ্ব দৃশ্য। এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই সঁচাকৈ অভিভূত হৈছোঁ। সুন্দৰ এক বাৰ্তা, এই বাৰ্তা দিওঁ বুলি অভিযোগ জনালোঁ। এয়া আমাৰ যি ধ্বজা এয়া নীল আকাশৰ ওপৰত সুন্দৰকৈ নাচি আছে। যি স্বাধীন দেশৰ আমি নাগৰিক, এই স্বাধীন দেশৰ নাগৰিক হিচাপে আমি আমাৰ যি কৰ্তব্য সেই কৰ্তব্যও আমি লগতে কৰি যাব লাগিব। এয়া উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। সকলোৱে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান জনাই চেলুট দি আৰম্ভ কৰিবলৈ লৈছে আমাৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন।